ক'লে যে এইখিনি আমি বিচাৰিছিলোঁ, আমি সন্তুষ্ট ইয়াতেই, আপোনালোকৰ এই গোটেই সমাজ বহিছিল ইয়াত, তো এতিয়াৰ পৰা তেওঁ শিক্ষকতা কৰিব কৰিব নোৱাৰে সেইখিনি। জানে যে বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন লম্পট শিক্ষক লোকনাথ শৰ্মা নামৰ শিক্ষকজনে 2016 চনত এগৰাকী ছাত্ৰীক বন্ধৰ কোঠাত তেওঁ ধৰ্ষণ কৰাৰ অপচেষ্টা চলাইছিলে আৰু সেইটো সময়তে আমি আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি বিহালীৰ বিভিন্ন জাতীয় সংগঠনে সেই শিক্ষকগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হৈছে যে তেওঁ আইনৰ সুৰংগাৰ লগতে একাংশ লোকে তেওঁক সহযোগ কৰাৰ কাৰণে তেওঁ সাৰি গ'ল আৰু পুনৰ তেওঁ এই একেখন বিদ্যালয়ত তেওঁ যোগদান কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু যোগদান কৰাৰ লগতে কালি আকৌ পুনৰ হৈ একেধৰণৰ ঘটনা সংঘটিত কৰিলে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ যে অতি শীঘ্ৰে তেওঁক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে ভৱিষ্যতে এই ধৰণৰ ঘটনা বিহালীত পুনৰাবৃত্তি নহয়। তাৰ কাৰণে আমি যিখিনি মানুহে তেওঁক ৰক্ষণাবেক্ষণ দিছে তেওঁলোককো আমি গৰিহণা জনাইছোঁ। ব্যুৰো ৰিপৰ্ট CNSE নিউজ।